এজ এ ইণ্টাৰনেশ্যনেল ষ্টুডেণ্ট আমি প্ৰতি বছৰে ৰেচিডেণ্ট পাৰ্মিটৰ বাবে এপ্লাই কৰিব লাগে। আমিতো প্ৰথমে ষ্টুডেণ্ট ভিজাতেই আহোঁ, তাৰপিছত আমি ৰেচিডেণ্ট পাৰ্মিট লওঁ। তো আজি মই আহিছোঁ মোৰ পাৰ্মিটৰ কাৰণে এপ্লাই কৰিবলৈ। প্ৰথমে আহিলোঁ ইউনিভাৰ্চিটিত, অলপ ডকুমেণ্ট ল'ব আছিলে আৰু তাৰপিছত কেফেটেৰিয়াৰ খানা, সেইটো মেইন। সেইটো খাই বৈ মেলি অলপ কাম আছিলে, সেইখিনি কৰি ল'লোঁ। তাৰপিছত ভাবিলোঁ অলপ কেম্পাছটো চাওঁ, আৰু এই জেগাডোখৰৰ লগত যে ইমান মেমৰিজ জড়িত হৈ আছে। 2018 চনত যেতিয়া আহিছিলোঁ, ইয়াতে কিমান ঘূৰিলোঁ, আৰু এখন কফি শ্বপতে যে কিমান কফি খালোঁ ঠিক নাই। সেয়ে আজিও সেই একেটা কফিয়ে লৈ ল'লোঁ। তাৰপিছত অলপ ডকুমেণ্টেশ্যন কৰি পালোঁগৈ ভিজা অফিচ। ভিজা অফিচত আমি চব আছিলোঁ, গোটেই ষ্টুডেণ্টখিনি। সকলোখিনি কাম ভালে হৈ গ'ল। পাছপৰ্ট জমা দি দিলোঁ। ইয়াৰ পিছত মই অলপ মোৰ ইউনিভাৰ্চিটিখন দেখাম নেক্সট ব্লগটোত। মানে মই দেখাম মই ক'ত আছিলোঁ, কি কৰিছিলোঁ। বাৰু আজিলৈ ইমানেই, বাই।